Hey guys, welcome back to my YouTube channel. আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ একেবাৰে এটা সিম্পল ৰেচিপি আৰু ৰেচিপিটো হৈছে পনীৰৰ ৰেচিপি, পনীৰ টমেটো আৰু অনিয়নৰ ৰেচিপি। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমাক ৰেচিপিটো বনাবলৈ কি কি লাগিব চাই লওঁ আহক। ৰেচিপিটো বনাবলৈ কাৰণে মই প্ৰথমতে লৈ লৈছোঁ ইয়াত অলপ পনীৰ। আপোনালোকে জোখ অনুসাৰে লৈ ল'ব। আৰু ইয়াত মই লৈ লৈছোঁ কেইবিধমান মছলা। ইয়াত লৈ লৈছোঁ মই মিট মছলা, গৰম মছলা, ৰেড চিলি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু এখিলা তেজপাত। আৰু ইয়াত লৈছোঁ টমেটোখিনি মই পেষ্ট বনাই লৈছোঁ। আৰু ইয়াত লৈ লৈছোঁ অলপ মই আলু দুটা মই কাট কৰি লৈছোঁ। আৰু ইয়াত লৈ লৈছোঁ দুটা পিঁয়াজকেইটাও মই ভালদৰে মিহিকৈ কাটি লৈছোঁ। তেনেহ'লে বলক ভিডিঅ'টো এতিয়া আমি আৰম্ভ কৰিম। এতিয়া মই পনীৰখিনি ফ্ৰাই কৰি ল'ম। আৰু ফ্ৰাই কৰিবৰ কাৰণে মই পনীৰত দিছোঁ অলপ ৰেড চিলি পাউডাৰ আৰু লগতে দিম অলপ হালধি পাউডাৰ। আপোনালোকে যদি বেছি জ্বলা নাখায় তেতিয়াহ'লে স্কিপ কৰিব পাৰে। আৰু এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু মিক্স কৰাৰ পিছত ফ্ৰাই কৰিম আৰু আপোনালোকক দেখুৱাম। এইখিনি ভালদৰে মিক্স হৈ গ'ল। তেনেহ'লে বলক আমি এতিয়া এইখিনি ফ্ৰাই কৰি লওঁ। পনীৰখিনি ফ্ৰাই কৰি হৈ গ'ল। আৰু এতিয়া আমি তৰকাৰীখিনি বনাম। তেনেহ'লে বলক আমি বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া মই সেই একেখন কেৰাহীকে পাতি ল'লোঁ। আৰু ইয়াত মই দি দিছোঁ তেজপাত আৰু লগতে দি দিম মই পিঁয়াজখিনি। এতিয়া মই দি দিছোঁ নিমখ 1 চামুচ, সোৱাদ অনুসৰি। আৰু এতিয়া মই দিম মছলাখিনি, যিখিনি মই দেখাইছিলোঁ আপোনালোকক, সেইখিনি মই এতিয়া মিক্স কৰি দি দিম ইয়াত। আৰু এইখিনি মই এতিয়া অলপ দেৰি ভাজি ল'ম। যেতিয়ালৈকে মানে তেলখিনি ওপৰত বিৰিঙি নাযায় তেতিয়ালৈকে মই এইখিনি ফ্ৰাই কৰি ল'ম। আৰু তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। এইখিনি ভালদৰে মই ভাজি ল'লোঁ। আৰু আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত ওপৰত তেলবোৰ বিৰিঙি গৈছে। আৰু এতিয়া মই ইয়াত দি দিম বিলাহীখিনি, যিখিনি মই পেষ্ট বনাই থৈছিলোঁ। সেইখিনি দি মই ভালদৰে মিহলাই লৈছোঁ। ৰেচিপিটো একেবাৰে সহজ হয়, আপোনালোকেও এবাৰ ঘৰত ট্ৰাই কৰি চাব। আৰু এতিয়া মই লগতে আলু দি দিছোঁ। আপোনালোকে যদি আলু দিব নিবিচাৰে তেতিয়াহ'লে নিদিলেই হ'ল। আৰু এতিয়া মই এইখিনি অলপ দেৰি সিজিবলৈ দিম। আৰু তাৰপিছত আপোনালোকক লগ পাই আছোঁ। তৰকাৰীখিনি প্ৰায় হৈয়ে গ'ল। আৰু মই আলু দিয়াৰ বাবে আলুখিনি সিজা নাছিলে কাৰণে অলপ আগত মই পানী দি আলুখিনি সিজাই ল'লোঁ। আৰু এতিয়া আলুখিনিও সিজি গ'ল। আৰু এতিয়া মই ইয়াত দি দিম ভাজি থোৱা পনীৰখিনি। পনীৰখিনি দি মই অলপ পানী দি দিম। আৰু তাৰপিছত এনেদৰে ৰাখি দিম গেছটো অফ কৰি। আৰু একেবাৰে আপোনালোকক হৈ যোৱাৰ পিছত দেখুৱাই আছোঁ। আজি ৰেচিপিটো হৈ গ'ল। এয়া মই আপোনালোকক দেখুৱাই আছোঁ। একেবাৰে চিম্পল আছিলে। আপোনালোকেও ঘৰত এবাৰ বনাই খাই চাব। আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি আজি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব, যাতে মই আহিবলগীয়া ভিডিঅ'ৰ নতুন আপডেটবোৰ আপোনালোক সকলোৱে পাই থাকে। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই।